ৰ'বচোন, আপোনালোকে বাৰু কল খাই বাকলিবিলাক ডাষ্টবিনত পেলাই দিয়ে নেকি? এতিয়াৰ পৰা আৰু ডাষ্টবিনত পেলাব নালাগে। মই আপোনালোকক এটা সুন্দৰ উপায় দেখুৱাম, যিটো কৰিলে গছপুলিবিলাকে এটা সুন্দৰ অৰ্গেনিক পটাছিয়ামযুক্ত সাৰ পাব। কামটো তেনেই সহজ। যদি আপুনি গছপুলি গামলাত লগাইছে, গামলাৰ কাষৰ মাটি অলপ আঁতৰাই ল'লেই হ'ল। তাৰপিছত কলৰ বাকলি এটা বা দুটা ইয়াত পুতি দিলেই হ'ব। লাহে লাহে কলৰ বাকলিখিনি গেলি পচি ইয়াৰ পৰা পটাছিয়ামযুক্ত সাৰ গছজোপাই পাব। কলৰ বাকলিত অধিক মাত্ৰাত পটাছিয়াম থাকে, সেইকাৰণে গছৰ ফল ফুল লাগিবলৈ সহায় কৰে আৰু ফল ফুলৰ ছাইজবিলাকো ডাঙৰ হয়। বাকলিখিনি সুন্দৰকৈ মাটিয়ে ঢাকি দিব। ইয়াত কোনো ধৰণৰ গোন্ধ নোলায় আৰু বেয়া পোক পৰুৱা বা মাখিও নালাগে। আপোনালোকে নিশ্চিন্তভাৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে। যিহেতু ইয়াৰ পৰা এটা জৈৱিক বা অৰ্গেনিক সাৰ হ'বগৈ, আপোনালোকে সকলো ধৰণৰ শাক পাচলি, ফল মূল বা ফুল গছসমূহত ব্যৱহাৰ কৰিব পাৰে। আমি বজাৰৰ কেমিকেল দিয়া শাক পাচলি বা ফল মূল খায়েই থাকোঁ। যদি ঘৰতে কেমিকেল নিদিয়াকৈ কিছুমান শাক পাচলি বা ফল মূল খাব পৰা যায়, তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে। আপোনালোকেও এনেকৈ কৰি চাব, কোনো কেমিকেলৰ প্ৰয়োজন নহ'ব। আজিলৈ আৰু ইমানেই। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিব নাপাহৰিব। আকৌ লগ পাম অন্য এটা গাৰ্ডেনিং টিপছৰ ভিডিঅ'ত। আজিলৈ আহোঁ তেন্তে, হেপী গাৰ্ডেনিং!